বন্ধুসকল, আজি আমি ইংৰাজী ভাষা কনসনেন্ট ব্যঞ্জন বৰ্ণ ধ্বনি সহজকৈ অসমীয়াত শিকিম। ইংৰাজীত 26টা এলফাবেট থাকে। ইয়াৰে 5টা হৈছে ভাৱেল, যেনে এ, ই, আই, অ, ইউ, আৰু বাকী 21টা কনসনেন্ট। কনসনেন্টকেইটা আমি এটা এটাকৈ চাওঁ। লেটাৰ, অসমীয়া উচ্চাৰণ আৰু এক্সপ্লেইন। ঠিক আছে বন্ধুসকল, ইয়াত হ'ল বি। বিৰ অসমীয়া উচ্চাৰণ ব, যেনে বয় আৰু বেট। চি, অসমীয়া উচ্চাৰণ ক আৰু প্ৰথম চ, যেনে কেট, চিটি। চি এইচ, অসমীয়া উচ্চাৰণ প্ৰথম চ, যেনে চিয়াৰ। ডি, অসমীয়া উচ্চাৰণ ড আৰু ধ, যেনে ডগ। এফ, অসমীয়া উচ্চাৰণ ফ, যেনে ফান। জি, অসমীয়া উচ্চাৰণ ঘ আৰু বৰ্গীয়া জ, যেনে গো। এইচ, অসমীয়া উচ্চাৰণ হ, যেনে হেট। জে, অসমীয়া উচ্চাৰণ বৰ্গীয়া জ, যেনে জাম। কে, অসমীয়া উচ্চাৰণ ক, যেনে কিট। এল, অসমীয়া উচ্চাৰণ ল, যেনে লায়ন। এন, অসমীয়া উচ্চাৰণ ম, যেনে মেংগো। এন, অসমীয়া উচ্চাৰণ দন্তীয়া ন, যেনে নেষ্ট। পি, অসমীয়া উচ্চাৰণ প, যেনে পেন। কিউ, অসমীয়া উচ্চাৰণ ক, যেনে কুইন। আৰ, অসমীয়া উচ্চাৰণ ৰ, যেনে ৰেড। এছ, অসমীয়া উচ্চাৰণ দন্তীয়া স আৰু প্ৰথম চ, যেনে ছান, চুগাৰ। এছ এইচ, অসমীয়া উচ্চাৰণ তালুৱা চ, যেনে শ্বিপ। টি, অসমীয়া উচ্চাৰণ ত আৰু ত, যেনে টপ। টি এইচ, অসমীয়া উচ্চাৰণ থ আৰু দ, যেনে দেন, দিছ। ভি, অসমীয়া উচ্চাৰণ ব, যেনে ভেন। ডব্লিউ, অসমীয়া উচ্চাৰণ ৱাব, যেনে ৱাটাৰ। এক্স, অসমীয়া উচ্চাৰণ এক্স, যেনে বক্স। ৱাই, অসমীয়া উচ্চাৰণ জ, যেনে য়েছ। জে, অসমীয়া উচ্চাৰণ বৰ্গীয়া জ আৰু জ, যেনে জু। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ' বাছ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।